নমস্কাৰ আমাৰ পৰিৱেশলৈ সকলোকে পুৱাৰ সম্ভাষণ জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আপোনালোকক আমাৰ ঘৰৰ পিছফালৰ অংশটো আপোনালোকক দেখাব খুজিছোঁ। লাই পুলি কিছুমান কৰিছোঁ ইয়াতে পিছতীয়াকৈ, যিহেতু আমাৰ দ অঞ্চল পানী লাহেকৈ শুকাইছে জেগাবিলাক, আৰু সোনকালে খেতি কৰিলেও ফাংগাছে ধৰে, গেলি যায়, পানী জেক হৈ থাকে। যিহেতু এতিয়া অলপ শুকাইছে সেইকাৰণে অলপ পুৰণা গোবৰ আৰু ছাগলীৰ গু দি এনেকৈ লাই পুলি 50টামান ৰোপণ কৰিছোঁ। যিহেতু এতিয়া খৰাং বতৰ, ইহঁতক পানী বহুত প্ৰয়োজন হয় গছবিলাকত, সেইকাৰণে এইফালে ৰ'দ ভালকৈ নপৰে, চেচুক আমাৰ ঘৰটো, সেইকাৰণে পুলিবিলাক টাবত থকাবিলাক এনেকৈ ইয়াতে চেচুকত ৰাখিছোঁ পিছফালে। ঘৰৰ পিছফালে এনেকৈ ৰাখিছোঁ চেচুকত। থলুৱা গছ, শেৱালি, লেটেকু ইত্যাদি ইত্যাদি। এই অশোকজোপাৰ কাষতে এজোপা হাচনাহানা। গধূলি হ'লে, ৰাতি হ'লে ফুলে শেৱালিৰ দৰে। ফুলৰ গোন্ধটো বহুত ভাল লাগে আৰু ফুলৰ গোন্ধটো বহুত বেছি। লগতে এইজোপা হৈছে আমাৰ ক'লা তুলসী, থলুৱা তুলসী, টাবত ৰাখিছোঁ। এইজোপা হৈছে জবা, বিভিন্ন প্ৰকাৰৰ জবা, কেইবাজোপাও জবা ৰাখিছোঁ ইয়াতে, থলুৱা জবা। পঞ্চমুখী জবাৰ পৰা আমাৰ সাধাৰণ জবালৈকে বিভিন্ন ৰঙৰ। এইজোপা হৈছে ক্ষীৰমল্লিকা। ইয়াৰ ঠাণ্ডা দিনত পাতৰ ৰংটো সলনি হৈ যায় পায়, গুলপীয়া, সদ্যহতে বগা আৰু সেউজীয়া হৈ থাকে। ঠাণ্ডা দিনত ইয়াৰ পাতৰ ৰংটো সলনি হৈ যায়, কাষৰ কাষে গুলপীয়া নিচিনা হৈ যায়, দেখিবলৈ ভাল লাগে। লগতে মই এনেকৈ সৰু সৰু টাবত এনেকৈ ৰাখিছোঁ। আৰু লগতে এইজোপা হৈছে চিজিয়াম গছ, অক্সিজেন প্লাণ্ট। ইয়াৰ ফুলজোপা সদ্যহতে ফুল নহয়, ই গছজোপা দেখিবলৈ ভাল লাগে আৰু ই প্ৰকৃতি অক্সিজেন যথেষ্ট পৰিমাণে যোগান ধৰে, সেইকাৰণে ঘৰৰ কাষত লগালে ভাল। ইয়াক চিজিয়াম প্লাণ্ট বুলি কয়। মই এনেকৈ ৰাখি থৈছোঁ। এয়াজোপা এনেকুৱা হয় পাতবিলাক, আৰু যেতিয়া পাতবিলাক পুৰত হয় এনেকুৱা সেউজীয়া হৈ পৰে। পাতবিলাক কুমলীয়া হৈ থাকিলে এনেকৈ ৰঙচুৱা হয়, আৰু যেতিয়া মানে বুঢ়া হৈ যায় তেতিয়া পাতবিলাক এনেকৈ সেউজীয়া হৈ পৰে, দেখিবলৈ ভাল লাগে। আপোনালোকেও ঘৰৰ কাষত লগাব পাৰে, টাবত নহ'লে বা মাটিত লগালে ভাল হয়, কিয়নো ইয়াত গ্ৰোথ বেছি হ'বলৈ ইয়াক মাটিৰ ডাঙৰ হয় গছজোপা। যেতিয়া গ্ৰোথ হ'বৰ কাৰণে মাটিৰ প্ৰয়োজন, সিহঁতি বহল আহল জেগা পালে ধুনীয়াকৈ গ্ৰোথ হৈ পৰে।